দিয়া ভোট দিয়া সকলোৰে মত গতিকে সামগ্ৰী কোনোবা এটা অংশ কাটি লৈ যাব সেইটো মোৰ মুখাত্মক কাটাৰ নিচিনা গতিকে এছেম্বলিত কৈছোঁ দেই ইন ফ্ৰণ্ট অফ CM আৰু এইটো অসাংবিধানিক হৈছে সেইকাৰণে আমি কোৰ্টলৈ গৈছোঁ গোটেই ভাৰতবৰ্ষত যেতিয়া ডিলিমিটেশ্যন হৈছিলে তেতিয়া অসমত সকলো দল সংগঠনে আমি কৈছিলোঁ আছু নাগৰিক মঞ্চৰ বহুত আমাৰ অল পলিটিকেল পাৰ্টিয়ে কৈছিলোঁ যে এই কাৰণত আমাৰ অসমত ডিলিমিটেশ্যন হ'ব নালাগে বহুত তৰ্কাতৰ্কি হোৱাৰ পাছত অসমৰ ডিলিমিটেশ্যনটো বন্ধ আছে কোনো কাৰণ নোহোৱাকৈ অপ্ৰয়োজনীয়ভাৱে আজি ডিলিমিটেশ্যনটো আৰম্ভ কোনো কাৰণ নাই আজি ডিলিমিটেশ্যন ভাৰতবৰ্ষ ক'তো হোৱা নাই আজি আপোনালোকে যিসকলে জ্যেষ্ঠ নাগৰিক মই আপোনালোকক কৈছোঁ যে বহুতে নাজানে হয় আমাৰ পুৰণা ইয়াত সামগ্ৰী চাৰ্কল অফিচ আছিল কিন্তু গোটেই সমষ্টিটোৰ চাৰ্কল অফিচ এইটো নাছিল 2001 চনত আমাৰ লাওখোৱা গোটেই ব্লকটোৰ আছিলে জুৰিয়া মই ৰকিবুল হুছেইন তেতিয়া 2001 চনত 1 চনৰ পৰা 2 চনলৈকে মই MLA আছিল সেই MLA হৈ থাকিলে অফিচে দৌৰিব পাৰি মন্ত্ৰী থাকিলে কিছুমান প্ৰটোকল পায় সেই 1 বছৰৰ ভিতৰত এই সামগ্ৰীৰ স্বাভিমান সামগ্ৰীৰ আভিজাত্য বজাই ৰাখিবৰ কাৰণে মোৰ সামগ্ৰী সমষ্টিৰ গোটেই লাওখোৱাৰ 11টা ব্লকত জুৰিয়াৰ পৰা কাটি আনি মই ইয়াত লগাইছোঁ জুৰিয়াৰ পৰা কাটি আনি আজি যে লাওখোৱাৰ পৰা আহে আহি যে শিঙিমাৰীৰ পৰা আহে আহি যে আমবাগানৰ পৰা আহে ইয়াত যে আহি পেলাই চাৰ্কল অফিচ বুলি কয় তেতিয়া এমালগেমেশ্যন বুলি কৈ মই সামগ্ৰী সংলগ্ন কৰি দিছোঁ কাৰণ সামগ্ৰী এটা ইতিহাস থকা এটা ঠাই সামগ্ৰী এটা স্বাভিমান আছে আৰু কমিউনিকেশ্যনৰ ক্ষেত্ৰত মোৰ এজন তুৰুকীজাৰণীৰ মানুহ মোৰ বুৰবান্দাৰ মানুহ বা চিঙিমাৰীৰ মানুহ জুৰিয়ালৈ যাওঁতে যিমান সুবিধা হ'ব তাতকৈ আপোনাৰ সামগ্ৰীৰ আহিবলৈ বেছি সুবিধা হ'ব আৰু যেতিয়া সামগ্ৰী ইয়াত বেছি মানুহ অহা যোৱা হ'ব ইয়াৰ গুৰুত্ব বাঢ়িব ইয়াৰ যেতিয়া গুৰুত্ব বাঢ়িব ইয়াত মাটিৰ দাম বাঢ়িব ইয়াত যেতিয়া মাটিৰ দাম বাঢ়িব মানুহৰ লিভিং ষ্টেণ্ডাৰ্ডটো বাঢ়িব সেই ধৰণৰে আপোনাৰ কামবিলাক আচলতে প্ৰতিনিধিত্ব কৰিব লাগে মই ইয়াৰ লকডাউনৰ কথা কৈছোঁ ইয়াত পাঠ কৰিছোঁ কিয় কৰিছোঁ যদি 10জন মানুহ ইয়াত ফুৰিবলৈ আহে সৰু দোকান দিব সৰু দোকান দিলে 10টা পৰিয়াল চলিব পাৰিব আজি মোক কওকচোন কোনোবা এখন দৰখাস্ত দিছিল নেকি ইয়াত যে প্ৰেক্ষাগৃহটো হৈছে কোনোবা এখন দৰখাস্ত মোৰ চিন্তা সেই সময়ত আমি চিন্তা কৰি মাতি নাই বহুবাৰ নাকচোঁ মই এই সময়ত চাৰ্কল অফিচাৰক কৈ জংঘল কাটি সেইখিনি ঠাই উলিয়াইছোঁ পৰিগতামত এটা আপোনাৰ আমি তাত প্ৰেক্ষাগৃহ বনাইছোঁ একে ভিতৰুৱা লাওখোৱাৰ লৰিমুখত এটা প্ৰেক্ষাগৃহ বনাইছোঁ এনেধৰণৰ প্ৰেক্ষাগৃহ বহা ঠাইবিলাকে সেই ঠাইবিলাক গুৰুত্ব বঢ়ায় মই পৃথিৱীত দেখা নাই আজি চৰকাৰে কিয় কৰিছে যে সামগ্ৰীৰ নিচিনা এটা ইতিহাস প্ৰসিদ্ধ ঠাইত ইয়াৰ পৰা লৈ গৈ আমাৰ কামপুৰলৈ কামপুৰতো যাওঁ ইয়াত এটা হ'লে কি অসুবিধাটো আছে যদি সঁচাকৈ চৰকাৰে ভাবিছে যে কামবিলাক অলপ ভালকৈ হ'ব লাগে তেতিয়াহ'লে আৰু ওচৰ চপাই দিব লাগিছিল দূৰলৈ কিয় লৈ গৈছে যদি মই চৰকাৰক অনুৰোধ কৰিম পাৰে নে নোৱাৰে নাজানো নিজৰ চিন্তাৰে তেওঁলোকে কি কৰে নাজানো যে সামগ্ৰী তাত লাগিলে এটা কৰক কিন্তু আমাৰ সামগ্ৰীৰ যিখিনি আগত আছিল সেইখিনি আগত এইটো কাৰণে মই আপোনালোকৰ ওচৰৰ পৰাই মই মুখ্যমন্ত্ৰীক এনে কথা নাপাতো কিন্তু মোৰ সামগ্ৰী মানুহৰ স্বাৰ্থৰ কাৰণে মই আপোনালোকৰ ইয়াৰ পৰাই কথা কৰিব আৰু মই কথা দিছোঁ যেতিয়ালৈকে মই ৰাজনীতিত আছোঁ যদি কিবা জোৰ জবৰ তালৈ লৈ যায় মই এটা দায়িত্ব লৈছোঁ ইয়ালৈ আমি সুবিধাবিলাকৰ কাৰণেহে চৰকাৰখননো কি চৰকাৰখনত মানুহৰ সুবিধা কৰিব লাগে আজি আমাৰ ইয়াৰ সামগ্ৰীৰ উৎপাদী মানুহ এটা কামপুৰলৈ যদি কিবা কাগজ পত্ৰৰ কাৰণে মাটি বাৰী কামলৈ যায় তেতিয়াহ'লেতো ইয়াৰ এটা অহা যোৱা কৰোঁতেই 10 দিন লাগিব এটা সুন্দৰ পৰিৱেশ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ পিছত ডিলিমিটেশ্যনৰ কথাবিলাক লৈ চাপ এইটো কি কয় নহয় তেওঁলোকে কিবা ভাষা উলিয়াই দিছে কি চাপ সাব ডিস্ট্রিক্ট এই সাব ডিস্ট্রিক্ট কনসেপ্টটোৱে বাংলাদেশৰ পৰা আমি শিকিব লাগে নেকি কষ্ট এতিয়া তেওঁলোকে বা আমাৰ শিকিব লাগে মই কথাই কৈছোঁ যে অফিচিয়েল আজিকালি ইয়াত থাকে আজিকালি আপোনালোকে লিখিছে তেওঁলোকৰ চিষ্টেমত আমি শিকাইছোঁ আমাৰ প্ৰায় শিকিব এইবোৰ দেশ ক'লে আমি মুখ্যমন্ত্ৰী তাৰ পৰা শিকিছে
নামিব লাগে উৰাজাহাজত ঘূৰি ফুৰিলে নহয় যে এইটো কৰিলে সাধাৰণ মানুহৰ লাভ হ'ব নে লোকচান হ'ব সুন্দৰভাৱে চলি আছে ঠিক আছে ডিলিমিটেশ্যন কৰিছে ৰাজনৈতিকভাৱে কৰিছে কিবা কৰিছে কৰক কিন্তু বাকী ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাঙাৰ আগত আপোনালোকে মতামত ল'ব লাগিছিল নহয় আজি যে আপোনালোকে কৈছে কোনোদিন মুখটো ভোট নিদিয়া মানুহখিনি ইয়ালৈ আহিছে কিয় আহিছে কৈছে যে যেতিয়া এটা প্ৰাকৃতিক দুৰ্যোগ আহে আমি সকলোৱে একেলগে থাকোঁ এতিয়াতো আক্ৰমণ নকৰে এতিয়া আমাৰ সামগ্ৰিকভাৱে সকলোৰে অসুবিধা ভূত ভূত এইবিলাক কথাবিলাক হৈ যাব কোনোবা MP হ'ব কোনোবা MLA হ'ব কিন্তু এই যিটো আপোনালোকে যদি যে প্ৰতিবাদ কৰিছে আজিৰ তাৰিখত নহ'লেও আপোনালোকৰ ল'ৰা ছোৱালীয়ে ইয়াক ক'ব যে আমাৰ দেউতাসকলে আমাৰ অগ্ৰজসকলে সেইকাৰণে সেইটো প্ৰতিবাদ কৰি দিছে মই কওঁ যে ইয়াৰ ফল আপোনালোকে পাবই আৰু মই আপোনালোকক কথা দিছোঁ মই ইমান দুৰ্বল মানুহ নহয় ইয়াৰ আপোনাৰ আজি নহ'লেও কালি আকৌ মই বুজাই মই মোৰ আবেগ অনুভূতি মোৰ ইয়াত জড়িত হৈ আছে আৰু সেইকাৰণে মই একদম দিল্লীৰ পৰা মই কথা কৈছোঁ যে মই ইয়ালৈ যাম আজি মই আহিব নোৱাৰোঁ মই কাউন্টিঙৰ কাৰণে বেলেগত যাব লাগে অকল আপোনালোকৰ এই প্ৰদীপ দাসৰ নিচিনা জ্যেষ্ঠ নাগৰিক ভৰত দাসসকলৰ নিচিনা নাগৰিকসকলৰ কাৰণে মই দৌৰি আহিছোঁ যে মোৰ এই আন্তৰিকতা কথাটো ইয়াত অলপ মই কাণ চোৱাই যোৱাটো ভাল কেনেকৈ বুদ্ধি পৰামৰ্শ কি কৰিব কিন্তু এইটো সংঘাতত যাব খোজা নাই চৰকাৰক মই অনুৰোধ কৰিছোঁ দাবী জনোৱা নাই অনুৰোধ কৰিছোঁ যে বাকী য'ত যি কৰা কৰি থাকক সামগ্ৰীৰ এই ক্ষেত্ৰত যদি আপোনালোকে আৰু চাপ কৰিব পাৰে আৰু চাপ জিলা কৰিব পাৰে আমাৰ যিটো অংগ সেই অংগটো ইয়াতে থাকক বাকীখিনি লাগিলে কামবোৰলৈ থাকক আমাৰ য'তে থাকক তাত থাকক আজি আপোনালোকে চাওকচোন আজিৰ তাৰিখত এখন কাগজ আপোনালোকৰতো এটা আবেগ অনুভূতিৰ কথা আছে যিকোনো এটা কামৰ কাৰণে আপোনালোকে এটা চাৰ্কল অফিচ কামপুৰলৈ যাব লাগিব কামপুৰ আমাৰ অপ্ৰিয় কামপুৰ দাম আমি মানুহৰ সুবিধা অসুবিধাটো এতিয়া আমাৰ নগাঁৱলৈ যাবলৈ যিমান সুবিধা হ'ব ডিষ্ট্ৰিক্টখনলৈ আমাৰ নিজৰ কামপুৰলৈ যাবলৈ আৰু সুবিধা হ'ব এই কথাবিলাক চাৰ্ভে কৰক যে সঁচাকৈ মানুহবিলাকৰ সুবিধা হৈছে নে অসুবিধা হৈছে সুবিধাৰ কাৰণে চৰকাৰ গ'ল আজি যে আমাক ইমান দিন মই 25টা বছৰ হ'ব ইয়াত আপোনালোকে প্ৰতিনিধি কৰে কিন্তু মোক কোনোদিন মোক গ্ৰহণ নকৰা মানুহখিনিও মোক মাতি আনিছে ভাবিছে যে আমি যাতে এটা প্ৰতিকাৰ মই সেই অলপ কৈছোঁ কোনো ৰাজনৈতিক কথা আপোনালোকে ৰাজনীতিভাৱে মোক কেতিয়াও এইখিনি ক্ষেত্ৰত নিজৰ আদৰ্শ নিজে অপময় থাকক মই কথা আপোনালোকক কৈছোঁ কিন্তু ৰাজ্য অলপ নিজস্বতাটো ৰাখিব লাগে সামগ্ৰীৰ পুৰণা মানুহখিনি এই অলপ পুৰণা নতুনখিনি অলপ দেখিছোঁ দুই এটা আমাৰে লগত থকা মানুহ লৰচৰ কৰে বাকীখিনিয়ে লৰচৰ নকৰে কাৰণ এইটো আমাৰ ভৱিষ্যতৰ কথা যদি এইটোত কোনো মত আমি যদি প্ৰতিবাদ নকৰোঁ আমি যদি এইটো কিবা নিজৰ আপোনাৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে যদি এই ক্ষেত্ৰত আমি মানি লওঁ তেতিয়া কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে আমাক ক'ব যে তোমালোকৰ কাৰণে আজি আমাৰ এই দফা হৈছে গতিকে মই আপোনালোকক এইখিনি কথা ক'বৰ কাৰণে ইয়ালৈ আহিছোঁ মই গোটেইখিনিৰ কাৰণে নহ'লেও বাকীখিনিৰ ওচৰতে মই চৰকাৰৰ লগতো এতিয়া যোগাযোগ কৰিম আৰু চৰকাৰক মই অনুৰোধ কৰিম আজিৰ তাৰিখলৈকে অনুৰোধ তাৰপিছত কি কৰিব লাগে সেইখিনি আপোনালোকৰ লগত আলোচনা কৰি আপোনালোকে আগে যাব মই পিছে পিছে যাম বা মোক যদি কয় যে নাই আগত যাব লাগে মই আগত যাম আপোনালোকে পিছে পিছে থাকক নিজৰ আজি আপোনালোকে চাওক মোক কোনোবাই এখন এপ্লিকেশ্যন দিছিল নেকি তাত এই ID এটা বনাব লাগে কোনোবাই দিছিল নেকি কেতিয়াও দিয়া যেতিয়া মই এইটো আনিলোঁ তেতিয়া মোক ক'লে যে খেৰৰ ঘৰটোতে বনাব লাগে মই তাত এখন বহি পালোঁ সেই বহীত যেনেকৈ ফকৰুদ্দিন আলি আহমেদৰ কথা কৈছে তাত গোপীনাথ বৰদলৈ আহিছে মই ৰাখিছোঁ খেৰৰ আইডিটো যাব নোৱাৰাটো আমাৰ কৰিছে কোনো PWD এনে টুইটলীয়া এনেকুৱা ID আপুনি দেখা নাপাব এতিয়া নতুনকৈ ID আৰম্ভ হৈছে গতিকে সেই ধৰণৰ চিন্তাধাৰা ইয়াৰ আমি ব্যৱহাৰ কৰাইছিলোঁ হিতেশ্বৰ শইকীয়া নামেৰীয়া থকা অৱস্থাতে প্ৰথম মোবাইল ফোন নাছিলে ইয়াত এটা ফোন ৰাখি তেখেতে য'তেৰ পৰা ফোন কৰে সামগ্ৰীত আহি পেলাই মই তেনে কৈছিলোঁ দেউতা মোৰ আছিলে যে সামগ্ৰীত আপুনি এটা ফোন লগাই দিয়ক অহা যাওঁতে আপোনাৰ লাভ হ'ব সেই ধৰণেৰে কাম কৰিছিলোঁ তেওঁ প্ৰথম ফোনটো আহি ইয়াৰ পৰা যেতিয়া তেওঁ ফোন কৰি অনবৰতে ফোন কৰি চলাই থাকে তেওঁ ফোন কৰিছিল পৰৱৰ্তী মানে হকীয়ে খেল এখন পাতিছিল হকী খেল এখন পাতি পেলাই এই লোকসকলো আছে মহন্ত আছিলে আমি আইডিটো বনাইছিলোঁ গতিকে সেই ধৰণেৰে আমি কাম কৰিবলৈ মই আপোনালোকে কেতিয়াও নাভাবিব যে মই ক'ৰবাত কিবা হেৰি হ'লেও আপোনালোকৰ মই কেতিয়াবা বিয়া বাৰু নাহিব পাৰোঁ কিন্তু দুখত মই দৌৰি আপোনালোকৰ ওচৰলৈ আহিম আপোনালোকে কেতিয়াও আপোনালোকে ক'ত কি কৰিছোঁ আপোনালোকৰ নগৰখনত আছে ব্যক্তিগতভাৱে কোনে সংস্থাপন পাইছে সেই সকলো জানে ইয়াতো আপোনালোকে যদি চাই আপোনালোকে বহুত ব্যক্তিগতভাৱে সংস্থাপনৰ ক্ষেত্ৰত আমি আগভাগ লৈছিলোঁ আমি বিভিন্ন ক্ষেত্ৰত আগভাগ লৈছিলোঁ সামগ্ৰী আমি সামগ্ৰী এতিয়া কৈছে মোৰ সামগ্ৰী সমষ্টি সামগ্ৰীখন নাই চাওকচোন সামগ্ৰী সমষ্টি কৈছে সামগ্ৰীখন অলপতো চৰকাৰে এই কথাবিলাক চাব লাগিছে দাদা যেতিয়া কৰিছিল ডিলিমিটেশ্যনৰ সময়ত কৈছিলোঁ যে চৰকাৰে কৰা নাই
আপোনাৰ ইলেকশ্যন কমিশ্যন কৰিছে এই চাৰ্কল অফিচাৰে কৰিছে আমাৰতো অফিচাৰখিনিতো আমাৰ গভৰ্ণমেণ্টে গতিকে আপোনালোকৰ যিটো বেদনা যিখিনিয়ে প্ৰকাশ কৰিব পাৰিছে কৰিছে যিসকলে প্ৰকাশ কৰিব পৰা নাই সেইসকলৰ গুজৰি গুমৰি আপোনালোকে আছে গতিকে মই আপোনালোকৰ দুখত দুখী এই ক্ষেত্ৰত মই আগভাগ ল'ম এই ক্ষেত্ৰত আজি আপোনাৰ পাৰিলে মই কৰিমেই জোৰকে গ'লেও মই অনুৰোধ কৰিম আৰু যদি এতিয়া আপোনালোকে ৰাস্তাটোৰ কথা কৈছে এই প্ৰদীপ দাসকে মই ধন্যবাদ জনাম এই ৰাস্তাটো আমি নিজেই বেয়া কৰিবা এই ক্ষেত্ৰত চৰকাৰৰ কোন কোন জড়িত আছে মই অলপ সাংবাদিক আছে কাৰণে কৈছোঁ আইবিত এখন মিটিং পাতিছে আইবিত মিটিং পাতি যিজনৰ ইয়াত প্ৰেছাৰ মেচিন আছে তেওঁৰ লগতে পুলিচ বিষয়া উঠি পেলাই যায় চাওকচোন কিমান বিলজ্জ তেওঁৰ গাড়ীতে মানে ইমান মানে আপোনাৰ একেবাৰে বেপৰোৱা হৈ গৈছে যিজনৰ কাৰণে ৰাস্তা ঘাট বেয়া হৈছে যিজনে বিভিন্ন ক্ষেত্ৰত আমাৰ বদনাম কৰি আহিছে উত্তৰ কাছাৰত সেইসকলে সেইজনে মই নাম পোৱা নাই এতিয়ালৈ নাম কম মই তোৰ এইবিলাক ইয়াত থিতাপি লৈছেহি তেওঁ গোটেই আমাৰ টি গাৰ্ডেনৰ মানুহ আৰু ট্ৰাইবেল মানুহখিনি মাটি দখল কৰি লৈছে সেই মানুহৰ লগত কাৰ কি সম্বন্ধ সকলো মই ইংগিত দিছোঁ কালিৰ পৰা অকণমান কামেই হ'ব চাব মই ইংগিত দিয়াৰ লগে লগে এতিয়া ৰাস্তা ঘাটবিলাক যিবিলাক সমস্যা কৰক ব্যৱসায় বাণিজ্য কৰে বুলি ৰাস্তা ঘাটৰ অৱস্থা বেয়া কৰি দিছে ইমান মনে কিমান কষ্টৰে আপোনাৰ ৰাস্তা ঘাট বনাইছিলোঁ সেই সময়ত গোটেই অঞ্চলটো গুৰুত্ব সহকাৰে এই অধিবাসৰ ঘৰটো ওচৰত এইখিনি পাই যদি এইটো আহিব নোৱাৰে কেনেকৈ উৎপাদী ভিতৰৰ পৰা মানুহবিলাকে ডেলিভাৰী হৈ যাব বা মানুহগৰাকী তাতে হস্পিটেললৈ লৈ যাব কওকচোন ব্যৱসায় কৰিলে বুলি গোটেই ৰাস্তা ঘাট ভিতৰৰ অঞ্চলবিলাক চাওকচোন গতিকে এই কথা বতৰাবিলাক মানুহৰ ভিতৰত আছে বহুদিন মানুহক একেবাৰে জাপি ৰাখিব আপোনাৰ জোৰকৈ ৰাখিব নোৱাৰে সেইটো আজি আপোনালোকৰ বহিঃপ্ৰকাশ হৈছে এই ক্ষেত্ৰত মই আপোনালোকৰ লগত একমত গতিকে মই এতিয়া আপোনাৰ এৰাব নোৱাৰা কামৰ কাৰণে মই যাবগৈ লাগিব প্ৰদীপ দাস ডাঙৰীয়া ভৰত দাস ডাঙৰীয়া আমাৰ যিসকল আছে সকলোকে মই ধন্যবাদ জনাইছোঁ সাহিত্য সভা ছাত্ৰ সন্থা নাগৰিক মঞ্চ আমাৰ আঞ্চলিক ছাত্ৰ সাংবাদিক সন্থা এই সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোৱে একগোট হৈ থাকি ইয়াৰ বিৰুদ্ধে যুঁজাৰ যিটো সংকল্প লৈছে এই ক্ষেত্ৰত আপোনালোকৰ এজন হৈ মই থাকিম বুলি মই আপোনালোকৰ দীৰ্ঘ বাবে মই আপোনালোক কথা দি ধন্যবাদ